আপোনাৰো কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে আপুনি যিমান বেছি কষ্ট কৰি আছে সেই হিচাপত কিন্তু আপুনি ফলটো পোৱা নাই আপোনাৰ তাত সঠিক সময়ত সঠিক অপৰচুনিটিটো অহা নাই আৰু যদি কেতিয়াবা অপৰচুনিটি আহিছেও নানা বাধা বিঘিনিৰ কাৰণে আপুনি বিচৰা ধৰণে আপুনি জীৱনটো পাব পৰা নাই ইয়াৰ বিষয়ে আমি আজি ডিসকাশনছ কৰিম কিয় কিছুমান মানুহে খুব কম কষ্টতে বহুত বেছি ৰিজাল্ট পায় আনহাতে কিছুমান মানুহে বহুত কষ্ট কৰাৰ পাছতো ভাল ভাল ৰিজাল্ট নাপায় আজি মই এটা আপোনালোকক এনেকুৱা সিক্ৰেটৰ বিষয়ে কম যেটো সিক্ৰেটৰ দ্বাৰা গোটেই পৃথিৱীত লাখ লাখ মানুহ সফল হৈ আছে বহুত সেলিব্ৰিটি অনুষ্কা শৰ্মাৰ পৰা আৰম্ভ কৰি ৰণবীৰ সিঙৰ পৰা আৰম্ভ কৰি বিৰাট কোহলিৰ পৰা আৰম্ভ কৰি এই আটাইবোৰে এই টেকনিকটো ইউজ কৰি পেলাই সাকসেসফুল হৈছে আৰু এই টেকনিকটোৰ নাম হ'ল ল অফ এট্ৰাকশনছ আজি এইটো ভিডিঅ'ত আমি অলপ বিতংভাৱে বুজিব চেষ্টা কৰিম যে ল অফ এট্ৰাকশনছ কি হয় আৰু ল অফ এট্ৰাকশন আপুনি কেনেকৈ আপোনাৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব সো ল অফ এট্ৰাকশনে কি কয় ল অফ এট্ৰাকশনে কয় যে আমি যেটো বস্তু বিচাৰো আমি সেইটো বস্তুৱে আমাৰ জীৱনলৈকে আকৰ্ষণ কৰোঁ এনেকুৱা ধৰণৰ ডেফিনিশন থাকে আপোনালোকে কোনোবা ভিডিঅ'ত বা কোনোবা কিতাপ পঢ়োঁতে শুনিছে কিন্তু এই ডেফিনিশনছটো এনাফ নহয় আমি যেটো বস্তু বিচাৰো আমি সদায় সেইটো বস্তুৱে নাপাওঁ কিয় কাৰণ আমি যেটো বস্তু বিচাৰো সেই বস্তুটোৰ লগত এটা ফ্ৰিকুৱেন্সি জড়িত হৈ আছে এটা ফ্ৰিকুৱেন্সিৰ কথা ক'লে আপুনি এনেকৈ বুজিব পাৰিব ধৰক এখন বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে হেয়া জীবিত হওক বা অজীবিত হওক হেয়া আমি যেটো বস্তু চকুৰে দেখো বা চকুৰে নেদেখো এই আটাইবোৰ বস্তুতে একোটা এনাৰ্জি একোটা শক্তি এটা ঊৰ্জা জড়িত হৈ আছে এখন বিশ্ব ব্ৰহ্মাণ্ডত যি বস্তু আপুনি চকুৰে দেখিব পাৰে এটা যদি আপুনি আপোনাৰ ৰুমটোত গোটেই চকু ফুৰাই পেলাই চাই তাত যি বস্তু দেখিব প্ৰতিটো বস্তুৰ লগত এটা এনাৰ্জি এটা ঊৰ্জা জড়িত হৈ আছে তেনেকৈ যিবোৰ বস্তু আমি দেখা নাপাওঁ সেইবোৰ বস্তুৰ লগত এটা এনাৰ্জি জড়িত হৈ আছে যেনেকৈ ধৰক আমাৰ ফোন কল এটা আহিছে আমাৰ ফোনটো ৰিং হৈ যায় তো ফোনটো এটা ভাইব্ৰেশনত বা এটা ফ্ৰিকুৱেন্সিত আমাৰ ওচৰলৈকে আহিছে আমাৰ ৰেডিঅ'ত যিবিলাক আমি গান শুনো আমাৰ আশে-পাশে সেই গানটো ঘূৰি আছে আমি দেখা নাই কিন্তু তাৰো এটা ফ্ৰিকুৱেন্সি বা এনাৰ্জি আছে তেনেকৈ আমি চকুৰে দেখো বা নেদেখো আটাইবোৰ বস্তুৰে একোটা ফ্ৰিকুৱেন্সি আছে এতিয়া আমি বিলাক হৈছো ফ্ৰিকুৱেন্সিৰ ৰিসিভাৰ আমি না সেই ফ্ৰিকুৱেন্সি বিলাকক ৰিসিভ কৰিব পাৰো এতিয়া আমি কোনটো ফ্ৰিকুৱেন্সি ৰিসিভ কৰিম হেতু ডিপেন্ড কৰিব আমি বৰ্তমান কোনটো ফ্ৰিকুৱেন্সিত আছো আমি যেটো ফ্ৰিকুৱেন্সিত থাকিম হেতু ফ্ৰিকুৱেন্সিৰ বস্তুকে আমি আমাৰ জীৱনলৈকে এট্ৰাক্ট কৰিব পাৰিম এটোৰ কাৰণে আপোনালোকে ৰেডিঅ'ক এজ এ এক্সাম্পল ল'ব পাৰে ধৰক আমি যদি ৰেডিঅ' এটাক এক্সাম্পল হিচাপে লওঁ এটা ৰেডিঅ' আছে আৰু আমাৰ ওচৰত ঢেৰ কিছু গান বাজি আছে ইয়াত ধৰক অৰিজিত সিঙৰ খুব দুখৰ গান বাজি আছে ইয়াত ধৰক মিল্কা সিঙৰ খুব ফুৰ্তিৰ গান বাজি আছে ইয়াত ধৰক আমাৰ জুবিনদাৰ মায়াবিনী গীত বাজি আছে ইয়াত ধৰক কোনোবা এটা পাঞ্জাবী গান বাজি আছে যেটোক আমি বুজি নাপাওঁ ওকে এতিয়া কথাটো হ'ল এই গোটেইকেইটা গানক যেটো ষ্টেচনে প্লে কৰিছে সেই ষ্টেচনটোৱে এই পাৰ্টিকুলাৰ গানকেইটাক একোটা ফ্ৰিকুৱেন্সিত ৰিলিজ কৰি দিছে ধৰক এই অৰিজিত সিঙৰ গানটোক 93.5 ফ্ৰিকুৱেন্সিত ৰিলিজ কৰিছে আমাৰ জুবিনদাৰ গানটোক 95.0 ত ৰিলিজ কৰিছে এইটো ফ্ৰিকুৱেন্সিৰ গানক ধৰক 94.3 ত ৰিলিজ কৰিছে আৰু এইটো গানক 108 ত মানে বিবিধ ভাৰতীয়ে ৰিলিজ কৰিছে ওকে এতিয়া আমাৰ ৰিসিভাৰত কোনটো গান বাজিব হেতু কেনেকৈ ডিপেন্ড কৰিব হেতু ডিপেন্ড কৰিব এই ৰিসিভাৰটোৰ ফ্ৰিকুৱেন্সিৰ ওপৰত এই ৰিসিভাৰৰ ফ্ৰিকুৱেন্সি যদি 95.0 হয় তেতিয়াহলে অটোমেটিক্যালি জুবিনদাৰ মায়াবিনী গানটো এই ৰিসিভাৰটোত বাজি যাব যদি আমি ফ্ৰিকুৱেন্সিটোক অকমান আৰু কমাই পেলাই 93.5 কৰি দিও তেতিয়াহলে ইয়াত অৰিজিত সিঙৰ গানটো বাজি যাব তেনেকৈ আমি যিবোৰ বস্তু আমাৰ জীৱনত বিচাৰি আছো হে প্ৰতিবোৰ বস্তুৰ কিছু ফ্ৰিকুৱেন্সি আছে আমাৰ যিবোৰ প্ৰবলেম আমাৰ ফাইনান্সিয়াল প্ৰবলেম হেলথ প্ৰবলেম ৰিলেশনশিপ প্ৰবলেম সন্তানৰ পৰা পোৱা প্ৰবলেম এই যিবোৰ প্ৰবলেম আছে এই প্ৰবলেমবোৰ আছে লো ফ্ৰিকুৱেন্সিত আৰু যেটো বস্তু আমি বিচাৰো এবোৰ আমি নিবিচাৰো এবোৰ নিবিচৰা বস্তু লো ফ্ৰিকুৱেন্সিত আছে আৰু আমি যিবোৰ বিচাৰো যেনেকৈ আমাক হ্যাপিনেস লাগে আমাক সাকসেস লাগে আমাক মানি লাগে এবোৰ হৈছে হাই ফ্ৰিকুৱেন্সিৰ বস্তু আমাক নেম ফেম লাগে নেম ফেমও হৈছে হাই ফ্ৰিকুৱেন্সিৰ বস্তু ওকে এতিয়া আপুনি বুজিব যে এই যিবোৰ বস্তু আছে এইবোৰ বস্তু আমি কেতিয়াও বিচৰা নাই কাৰণ এইবোৰ প্ৰবলেম কিন্তু আমাৰ জীৱনত বেছিভাগ সময় কি আহি থাকে এই প্ৰবলেমবোৰ আহি থাকে কিয় কাৰণ আমি কোনটো ফ্ৰিকুৱেন্সিত আছো হেতুৰ ওপৰত এই বস্তুটো ডিপেন্ড কৰিব যদি আমি লো ফ্ৰিকুৱেন্সিত আছো তেতিয়াহলে লো ফ্ৰিকুৱেন্সিৰ বস্তুবোৰ আমাৰ ওচৰলৈকে আহিব আৰু হেতুক আমি বিচাৰো বা নিবিচাৰো তাৰ লগত কোনো মিনিং নাই
আপুনি যদি ভগৱান বিশ্বাস কৰে আপুনি এনেকুৱাকৈ থ'ব পাৰে যে ভগৱানে মানুহৰ কাৰণে চব বস্তু বনাই থৈ দিছে, ভগৱানে মানুহৰ কাৰণে কেঞ্চাৰ বেমাৰো বনাই থৈ দিছে, ভগৱানে মানুহৰ কাৰণে মাৰ্চিডিজ গাড়ীও বনাই থৈ দিছে। আপোনাৰ জীৱনলৈকে কি আহিব সেইটো ভগৱানৰ ওপৰত কণ্ট্ৰল নাই, সেইটো কণ্ট্ৰল আছে আমাৰ নিজৰ ফ্ৰিকুৱেঞ্চিটোৰ ওপৰত। আমাৰ যদি ফ্ৰিকুৱেঞ্চিটো ল' হয় তেতিয়াহ'লে প্ৰব্লেম, বেমাৰ আজাৰ, হেল্থ প্ৰব্লেম, মানি প্ৰব্লেম এইবোৰ আমাৰ ওচৰলৈকে আহিব। কিন্তু যদি আমি আমাৰ ফ্ৰিকুৱেঞ্চিটোক আপলিফটিং কৰি লওঁ, যদি আমি আমাৰ ফ্ৰিকুৱেঞ্চিটোক আপলিফটিং কৰি লওঁ, ফ্ৰিকুৱেঞ্চিটো যদি আমি উঠাই লওঁ আৰু এইটো ফ্ৰিকুৱেঞ্চিলৈকে আহি যাওঁ, তেতিয়া আমি নিজকে ক'ব পাৰিম আমি ছাকচেছফুল, আমি হেপী। এতিয়া আমি নিজকে ছাকচেছফুল বা হেপী ক'ব পাৰিম, কাৰণ এইখিনি ষ্টেজত পোৱাৰ লগে লগে এই যিমানখিনি বস্তু আছে আমাৰ লাইফলৈকে এট্ৰেক্ট হোৱা আৰম্ভ হ'ব। ইয়াৰ লগত অকল হাৰ্ডৱৰ্ক জড়িত হৈ থকা নাই, ইয়াৰ লগত কেইবাটাও বস্তু জড়িত হৈ আছে। তাৰমানে ইয়ালৈকে আপোনালোকে এইটো বস্তু বুজি পালে যে যেতিয়া আমি আমাৰ ফ্ৰিকুৱেঞ্চিক আপলিফটিং কৰিম, আমাৰ ফ্ৰিকুৱেঞ্চিটোক আমি বঢ়াই লৈ যাম, তেতিয়াই আমি জীৱনলৈকে ভাল ভাল বস্তু এট্ৰেক্ট কৰিম। আৰু এইটোকে কোৱা হয় ল অফ এট্ৰেকশ্যনছ। ল অফ এট্ৰেকশ্যন আমি জানো বা নাজানো, আমি বুজো বা নুবুজো, ল অফ এট্ৰেকশ্যন সদায় আমাৰ জীৱনত কাম কৰি আছে। ল অফ এট্ৰেকশ্যনছ আমাৰ যেনেকৈ মধ্যাকৰ্ষণ শক্তি, তেনেকৈ এইটো আকৰ্ষণ শক্তি। মধ্যাকৰ্ষণ শক্তি যেনেকৈ নিউটনে আপেলটো দেখাৰ পাছতহে তেওঁ কিতাপে পত্ৰ এইটো বস্তু লিখিলে, কিন্তু নিউটনে মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰাৰ আগৰ পৰাই মধ্যাকৰ্ষণ শক্তিয়ে কাম কৰি আছিল। তেনেকৈ ল অফ এট্ৰেকশ্যন আপুনি জানক বা নাজানক, ল অফ এট্ৰেকশ্যনে কিন্তু আপোনাৰ জীৱনত কাম কৰি আছে। মাত্ৰ কথা এইটো যে ল অফ এট্ৰেকশ্যনটো ভালকৈ বুজি আপুনি ইয়াক পজিটিভ ডাইৰেকশ্যনত ব্যৱহাৰ কৰিব পাৰিব, হাই ফ্ৰিকুৱেঞ্চিৰ বস্তুবোৰ এট্ৰেক্ট কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু যদি আপুনি ল অফ এট্ৰেকশ্যনটো নামানে বা ভালকৈ ফ'ল' নকৰে, আপুনি ল' ফ্ৰিকুৱেঞ্চিৰ বস্তুবিলাকক এট্ৰেক্ট কৰি থকা যাব। এতিয়া আপোনাৰ মানে এটা প্ৰশ্ন আহিব পাৰে যে এই যিটো ফ্ৰিকুৱেঞ্চি বোলা বস্তু আছে, আমি যিটো বুজিলোঁ যে ফ্ৰিকুৱেঞ্চি, আমাৰ ভিতৰৰ যিটো ফ্ৰিকুৱেঞ্চি আছে সেই ফ্ৰিকুৱেঞ্চিটোক আমি কেনেকৈ বঢ়াব পাৰিম? আমাৰ ভিতৰৰ যিটো ফ্ৰিকুৱেঞ্চি আছে সেই ফ্ৰিকুৱেঞ্চিটোক বঢ়োৱাৰ কাৰণে কেইটামান ফেক্টৰ আছে, যিকেইটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। প্ৰথম ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে আমাৰ থটছ, আমি কি ধৰণে চিন্তা কৰোঁ। আমি কি ধৰণৰ চিন্তা কৰোঁ সেইটোৰ ওপৰত আমাৰ ফ্ৰিকুৱেঞ্চিটো ডিপেণ্ড কৰে। চ' আমি কিছুমান থট জেনেৰেট কৰোঁ যে মোৰ দ্বাৰাই নহ'ব, মই নোৱাৰিম নেকি, মই পাৰিম জানো, মোৰ দ্বাৰাই হ'ব জানো, এইটো হ'ব কাৰণে লাক লাগে, ৰাইট? এইবিলাক থট, এই থটটোৱে আমাৰ ফ্ৰিকুৱেঞ্চিক ডিচাইড কৰে। যদি আমাৰ থটবিলাক পজিটিভ হয় তেতিয়াহ'লে আমি পজিটিভ ফ্ৰিকুৱেঞ্চিত থাকিম, থটবিলাক নিগেটিভ হ'লে আমি নিগেটিভ ফ্ৰিকুৱেঞ্চিত থাকিম। যেনেকৈ যদি আমি কাৰোবাক লৈ বেছি হিংসা কৰোঁ, কাৰোবাক লৈ আমি বেয়া পাওঁ, আমি নিগেটিভ কথা বেছিকৈ পাতোঁ, তেতিয়াহ'লে আমাৰ এই থটটোৱে আমাৰ ল' ফ্ৰিকুৱেঞ্চিক জেনেৰেট কৰিব। ছেকেণ্ড হ'ল ফিলিংছ। আমি যদি বেছি ভয়ত থাকোঁ, আমাৰ যদি কিবা এটা কাম কৰিব যাওঁ, কামটো কৰিব যাওঁতে আমি যদি বেছি সময় ভয়ত থাকোঁ, আমি নোৱাৰিম নেকি, যদি হয় কি হ'ব, যদি নহয় কি হ'ব, কাইলৈকে কি হ'ব, যদি মই ফেইল কৰোঁ কি হ'ব, যদি মোৰ বিজনেছত পইচা খৰচ হয় কি হ'ব, এনেকুৱা ধৰণৰ যদি ফিলিংছবিলাক আমাৰ আহি থাকে, দিজ অল আৰ নিগেটিভ ফিলিংছ। এই ফিলিংছবিলাকে আমাৰ ফ্ৰিকুৱেঞ্চিটোক ল' কৰিব পাৰে, আমাৰ ফ্ৰিকুৱেঞ্চিটো হাইও কৰিব পাৰে। থাৰ্ড বস্তু হ'ল আমাৰ নিজৰ বিলিফ, আমাৰ বিশ্বাস কি? ধনী হ'বৰ কাৰণে মানুহ লাকি হ'ব লাগিব, সুখী হ'বৰ কাৰণে সকলো বস্তু পাব লাগিব, পইচা গছত নালাগে, ৰাইট? আমাৰ ইয়াতে গাঁৱৰ ভিতৰত এইবিলাক লাভ নাই, এইবিলাক নচলে। এইবোৰ কি আছে? বিলিফ। যদি বিলিফটো নিগেটিভ হয় তেতিয়াহ'লে ই ল' ফ্ৰিকুৱেঞ্চিৰ বস্তুক এট্ৰেক্ট কৰিব। ফ'ৰ্থ বস্তুটো হ'ল আমাৰ একশ্যন। এতিয়া এজন মানুহে যদি একশ্যনে নলয়, কামেই নকৰে, ঘৰত বহি থাকে, তেতিয়াহ'লে আমাৰ ফ্ৰিকুৱেঞ্চিটো ল' হ'ব। আপুনি এনেকুৱা কোনো মানুহ দেখা নাই যোনে কাম নকৰে, যোনে হাৰ্ডৱৰ্ক নকৰে। ছাকচেছফুল হ'বৰ কাৰণে হাৰ্ডৱৰ্ক কৰিবই লাগিব। এইটো কথা সঁচা যে কেৱল হাৰ্ডৱৰ্ক এনাফ নহয়, কিন্তু হাৰ্ডৱৰ্কটো থাকিবই লাগিব। উইদাউট হাৰ্ডৱৰ্ক ছাকচেছ নাহে। আৰু ফিফথ পজিশ্যনছ হৈছে আমাৰ শব্দ। আমি কি ধৰণৰ শব্দ ব্যৱহাৰ কৰি আছোঁ, এই শব্দবোৰক যদি আমি প্ৰপাৰলি ব্যৱহাৰ কৰিব পাৰোঁ, এই শব্দবোৰক যদি আমি এনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ যে আমাৰ আপলিফটিং হয়। যেনেকৈ ধৰি লওক, যদি আপোনাক কোনোবাই সোধে যে আপোনাৰ খবৰ কি, তেতিয়াহ'লে আপুনি ৰিপ্লাইত কি ক'ব? আছোঁ দিয়া, পেটে ভাতে খায়, ৰাইট? বাকীটো চব ঠিকে আছে, অলপ কঁকালৰ বিষ, ভালকৈ খোজে কাঢ়িব পৰা নাই। যদি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি আছোঁ, তেতিয়াহ'লে আমি নিগেটিভ শব্দ ব্যৱহাৰ কৰি আছোঁ। এই শব্দবোৰক আমি প্ৰপাৰলি ব্যৱহাৰ কৰিব পাৰিব লাগিব। যদি শব্দবোৰক প্ৰপাৰলি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ফ্ৰিকুৱেঞ্চিটোক আপলিফটিং কৰিব পাৰিম। এই 5টা বস্তুৰ ওপৰত আমি যেতিয়া কণ্ট্ৰল আনিম, তেতিয়াহ'লে আমাৰ ফ্ৰিকুৱেঞ্চিটো অট'মেটিকেলি আপলিফটিং হ'ব।
এই ফ্ৰিকুৱেঞ্চিটো অট'মেটিক হাই হ'ব আৰু অট'মেটিক যেতিয়া ফ্ৰিকুৱেঞ্চিটো হাই হ'ব তেতিয়াহ'লে হাই ফ্ৰিকুৱেঞ্চিৰ যিবোৰ বস্তু আছে সেইবোৰ আমি আমাৰ জীৱনলৈকে এট্ৰেক্ট কৰিব পাৰিম এতিয়া আপোনালোকৰ মাইণ্ডত বহুত প্ৰশ্ন হৈ পৰে যে এই থটছবিলাকক ফিলিংছবিলাকক বিলিফবিলাকক একশ্যনবিলাকক ৱৰ্ডবিলাকক আমি কেনেকৈ কাৰেক্ট কৰিব পাৰোঁ বা আপোনাৰ এনেকুৱা লাগিবও পাৰে যে এইবোৰতো আমি ঠিকেই কৈ আছোঁ মইতো কেতিয়াও নিগেটিভ কথা নাভাবোঁ মইতো কেতিয়াও নিগেটিভ ৱৰ্ড নকওঁ কিন্তু আপুনি বিশ্বাস নকৰিব যে আপুনি এই ক্ষেত্ৰত বহুত বেছি নিগেটিভ শব্দ ব্যৱহাৰ কৰে নিগেটিভ কথা কয় আৰু সেইটো কাৰণে আমাৰ লাইফত নিগেটিভ বস্তু হয় এই বস্তুবোৰ যদি আপুনি বিতংভাৱে শিকিব বিচাৰিছে তেতিয়াহ'লে আপুনি জইন কৰিব পাৰে আমাৰ দুদিনীয়া ল অফ এট্ৰাকশ্যনৰ ৱৰ্কশ্বপ কেনেকৈ জইন কৰিব পাৰিব তলত এটা লিংক দিয়া আছে ডেছক্ৰিপশ্যনত সেই লিংকটো যদি গৈ আপুনি ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে আমাৰ আপকামিং আপুনি আমাৰ দুদিনীয়া ল অফ এট্ৰাকশ্যন ৱৰ্কশ্বপটো জইন কৰিব পাৰিব আৰু সেইটো ৱৰ্কশ্বপত আমি এইবোৰ খুব ডিটেইলছত শিকাওঁ আৰু লগতে আপোনাৰ এইটো বস্তু শিকাওঁ যে আপুনি বস্তু এটা মেনিফেষ্ট কেনেকৈ কৰিব পাৰিব যদি ল অফ এট্ৰাকশ্যনৰ বিষয়ে আৰু ডিটেইলছ ভিডিঅ' আপোনালোকক লাগে প্লিজ কমেণ্টত জনাব ল অফ এট্ৰাকশ্যনৰ বিষয়ে আপুনি কি জানে ইয়াৰ ৰিলেটেড কিবা যদি আপুনি জানে আৰু তাৰ বিষয়ে আপুনি বিশেষ জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্টত জনাব আমি তাৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যোৱাৰ আগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব আৰু মেক্সিমাম মানুহক এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আটাই ল অফ এট্ৰাকশ্যন ব্যৱহাৰ কৰি এটা সুখী সুফল জীৱন যাপন কৰিব পাৰে থেংক ইউ ছ' মাছ